ৰাতিপুৱাই টোপনিৰ পৰা উঠিয়ে লাগবা লাগিলা কামত গৰুৰ গু চৰি গৰুৰ গোবৰৰ পৰা আদি কৰি চোতাল হাৰা ঘৰ হাৰা সকলোবিলাক কামেই কৰিব লগা হৈছে মানে 2 দিনমান আগৰ পৰা আমাৰ চিৰিমুটিৰ বেমাৰ হৈ আছে সেইকাৰণে ঘৰৰ সকলোবিলাক কামে ময়ে কৰিব লগা হৈছে বাৰু যি কি নহওক হাত মুখ ধুই যোৱাকালিৰে ভাত আঞ্জা আছিল চিৰিমুটিৰ বোলে লাগছি ভোক সেইকাৰণে মই ৰাতিপুৱা তাক আনি দিলো ভাত আঞ্জা সাজি তাৰ লগতে মই ৰাতিপুৱাৰ সাজটো ধুনীয়াকে খাই ললো এইকেইদিনৰ ঘৰত থাকি থাকি আমনি লাগিছে সেইকাৰণে দুপৰীয়া ওলালো একঠাইত ফুৰবা আমাৰ ঘৰৰ পাছফালে দাদাহঁতে বোলে কিবাহৰ খেতি কৰিব তাকে আহিলো চাবা আহিয়ে দেখা পালো মস্ত কটি ফাটা ৰ'দত ভাইটি দাদাহঁতে ধুনীয়াকে কাম কৰি আছে কিহৰ বা খেতি কৰে এতিয়ালৈকেতো গম পোৱা নাই দাদাহঁতক সুধিলেহে গম পোৱা যাব সেইকাৰণে দাদা সুধবা আহিলো আৰু কামৰ ওপৰত চশমা আৰু কি মাৰিছে এইটো কাৰণটো কি আচ্ছা ঠিক আছে জৰতো এনেকা নিচিনা খেতি কৰো খুব নাই হে বেলেগ খেতি কৰা চাবাই শুৰু আজি সিটো ৰুদে মৰ্দাৰৰ হ'ব ইগলা কৰা মোৰ বাহত কাজাল মাৰে নাই ৰে গাইছ অলপ ধেমালি কৰিলো বাকি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেন্ট কৰি দিবলৈ নাপাহৰিবা আজিলৈ মানে